কণ্ঠশিল্পী জুবলী বৰুৱাই কিয় কান্দিব লগা হ'ল মঞ্চত? হয়, শোক-শোকাই কান্দি দিলে মঞ্চতেই। আৰু এতিয়া বিহুৰ প্ৰগ্ৰেমবোৰ চলি আছে। আগতীয়াকৈ এগ্ৰিমেণ্ট কৰা হয়, প্ৰতিশ্ৰুতি দিয়া হয় আপোনালোকৰ বিহুখনলৈ যাম বুলি। আৰু তাৰ বিনিময়ত মাননি দিয়া হয়। গতিকে এইজন হৈছে জুবলীৰ ভায়েক আৰু এই ভায়েকৰ মৃত্যুৰ সময়তো তেওঁ প্ৰগ্ৰেম কৰি থাকিবলগীয়া হৈছে। যিখিনি সময়ত তেওঁ কান্দিব লাগিছে, সেইখিনি সময়ত তেওঁ গীত গাই ৰাইজক আনন্দ কৰাবওলগীয়া হৈছে। আচৰিত নালাগেনে? এয়া বৰ মৰমৰ ভায়েক জুবলীৰ। আৰু জুবলীয়ে কি কৈ গৈছে মই আপোনালোকক শুনাম, আপোনালোকে শুনি আচৰিত হ'ব। এই ভায়েকে তেওঁৰ আটাইতকৈ মৰমৰ আছিল। আৰু এই ভায়েকলৈ জুবলী বৰুৱাই কি লিখিছে? আজি মন গৈছে এটা কথা ক'বলৈ। আজি মোৰ এজন ভাইটিৰ লগত চিনাকি কৰি দিবলৈ। নাম তাৰ তেজয় বৰুৱা। মৰমত মাতো মানুহ বুলি। এটি যেন হাঁহিৰ ভঁৰাল সি, সৰু কথা এটাতে ইমান হাঁহিব পাৰে। আমাৰ হাঁহি আছিল সি, আমাৰ জীৱনৰ এটা দৃঢ় অংশ আছিল সি। মই হেনো তাৰ বেছ গায়ক, সকলো কথা কয়। তাৰ জীৱনৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মোক সুধিহে লয়। নেজানো তাৰ বাবে কি কৰিলোঁ, কিন্তু তাৰ মতে বহুত কৰিছোঁ। কিবা প্ৰকাৰে মৰম সদায় লগায়। সি বিহুৰ সময়ত মোক সম্বৰ্ধনা জনোৱা, মোৰ গাত থকা গামোচাখনে বিচাৰে। আজিও যেন এখন গামোচা দিবলৈ বুলিহে আহিলোঁ, সি গমকে নাপালে তাক যে এখন মই ধুনীয়া গামোচা দিলোঁ। তাৰ মতে মই আকৌ বেষ্ট ছিংগাৰো হয়। সামাজিক মাধ্যমৰ প্ৰচাৰত সক্ৰিয় নথকাৰ বাবে প্ৰায় বহুত আপত্তি। বহু গীত আছে বহু বছৰৰ পৰা মুক্তি পাবলগীয়া, তালৈকো বহু আপত্তি। মুঠতে মোৰ কাৰণে এসোপামান কাম কৰা সপোন, মোক আৰু ডাঙৰ কৰাৰ সপোন। আৰু ক'ত কি সপোন অন্ধভক্ত সি মোৰ গানৰ। তাৰ পিছত লিখিছে, প্ৰকৃত নাম তেজীন্দ্ৰ সিং, লখিমপুৰৰ। তাৰ পিছত তেওঁ কৈছে নাম হেনো বদলি কৰি পেলাব। ইমান আপোনভাৱে ইমান মৰম বিশ্বাস আছিল সি মোক চাব। সি কথাও দিছিল, কিন্তু সি কথা ৰাখিব নোৱাৰিলে। সি এৰি গ'ল আমাক। সি যোৱা ১.৫ মাহে যুঁজ দি ভাগৰি পৰিল। ৩৬ বছৰ হৈছে, আৰু অলপ জোৰ দিব লাগিছিল। তাক উঠাই আনি ক'বলৈ মন গৈছিল, পৰিয়ালৰ দুজনকৈ লোক, মোৰ দেউতা আৰু মোৰ বাইদেউ কেঞ্চাৰ সৈতে যুদ্ধ কৰি আছে যোৱা ৩-৪ বছৰ ধৰি। এতিয়াও সাহস এৰি দিয়া নাই। তই কিয় সাহস এৰি দিলি? মই বেয়া পাইছোঁ তোক। মই ভগৱানকো বেয়া পাইছোঁ। কাৰণ বহুত কাকূতি মিনতি কৰিলোঁ, কিন্তু নুশুনিলে। ভাগৰুৱা মই। মোক প্ৰয়োজন আছিল তোৰ এইটো সময়ত। তোৰ মা ৰৈ আছিল। মাক ভালদৰে চাবলগীয়া আছিল তোৰ। কি যে কৰিলি? আজি ফৰিদাবাদত অনুষ্ঠান আছে, ৰাইজ আছে ৰৈ। ৰাইজৰ আশীৰ্বাদত বহুত শক্তি ময়ো জানো, ময়ো মানো, কিন্তু আজি কি ক'ম? কি আশীৰ্বাদ দিব তোক ৰাইজে? ময়ো হাঁহিব লাগিব, গীতো গাব লাগিব, কিন্তু চকুলো ওলাব কিন্তু। কিয়নো আগত ৰাইজ আছে ৰৈ। মনে কষ্ট পাব, কিন্তু তোৰ কাৰণে গাই যাম। মই জানো তই তাৰ পৰা দেখি ভাল পাবি। তই ভালে থাক। বিদায় সোণ।